এতিয়া আমি কেইটামান নতুন যুক্তাক্ষৰ গঠন কৰিবলৈ শিকিম। প্ৰথমতে দিয়া হৈছে চাবা দুটা ব্যঞ্জন বৰ্ণ দন্ত্য ন আৰু দন্ত্য দ। দন্ত্য ন ব্যঞ্জন বৰ্ণৰ সৈতে দন্ত্য দ ব্যঞ্জন বৰ্ণটো যেতিয়া যোগ কৰি দিয়া হ'ব তেতিয়া নতুনকৈ গঠন হোৱা যুক্তাক্ষৰটো হ'ব নইদয়ান্দ। নইদয়ান্দৰ পৰা এটা আমি উদাহৰণ ল'ব পাৰোঁ ছন্দ। ইয়াৰ পিছত দিয়া ব্যঞ্জন বৰ্ণ দুটা হৈছে ব আৰু দন্ত্য দ। ব ব্যঞ্জন বৰ্ণটোৰ সৈতে যেতিয়া দন্ত্য দ বৰ্ণটো যোগ কৰি দিয়া হ'ব তেতিয়া নতুনকৈ গঠন হোৱা যুক্তাক্ষৰটো হ'ব বৈদয়াব্দ। বৈদয়াব্দৰ পৰা আমি এটা উদাহৰণ ল'ব পাৰোঁ শব্দ। ইয়াৰ পিছত দিয়া ব্যঞ্জন বৰ্ণ দুটা হৈছে দন্ত্য দ আৰু দন্ত্য ধ। দন্ত্য দ ব্যঞ্জন বৰ্ণৰ সৈতে যেতিয়া দন্ত্য ধ ব্যঞ্জন বৰ্ণটো যোগ কৰি দিয়া হ'ব তেতিয়া নতুনকৈ গঠন হোৱা যুক্তাক্ষৰটো হ'ব দৈধধ্য। ইয়াৰ পৰা আমি এটা উদাহৰণ ল'ব পাৰোঁ যুদ্ধ। এতিয়া আহাচোন আমি এই যুক্তাক্ষৰ কেইটা আকৌ এবাৰ পঢ়ি চাওঁ। ন যোগ দ নইদয়ান্দ। ছন্দ। ব যোগ দন্ত্য দ বৈদয়াব্দ। শব্দ। দন্ত্য দ যোগ দন্ত্য ধ দৈধধ্য। যুদ্ধ।